সেই অসম আৰক্ষীয়ে অকল বড়ো ল'ৰাকেইটাকে দেখিলে নেকি? শান্তি পৰিৱেশ BDCত আহি গ'ল, কোনো এক্সট্ৰিমিষ্ট নাই আৰু আমাৰ BDCত, বড়োৰ মানে আৰু NDFB নাই, ULB নাই, NLFB নাই বুলি এতিয়া কোনেও নাই। ল' এটা ব্ৰেক কৰিছে। মই হিউমেন ৰাইট কমিশ্যনত, নেশ্যনেল হিউমেন ৰাইট কমিশ্যনত মই লজ কৰিম ৰেজিষ্টাৰ এটা কমপ্লেইন কৰিম। बिटिआरनि गोजोननि नोगोर क'क्राझाराव फुजा नायनो थांनाय सासे फरायसाखौ पुलिसा बुनायनि अजद। एसअपि मानियैनि थाखाय फरायसाखौ पुलिसा बुदों, नाथाय दाय गैयाजासे पुलिसा बुदों होननासो फोरमायदों पुलिसजों अनागार खालामजानाय डिग्री 3rd सेमिस्टाराव फरायबाय थानाय फरायसा अन्तर्ज्योति औवारिया। फुजा नायनो थांनाय सुबुंफोरा गोबां थासेयावबो गावखौल' पुलिसा अनागार खालामदों होननानै अजद होयो। पुलिसजों बुजानाय फरायसानि न'आ जाबाय थिथागुरिनि भबानिपुराव। এৰাউণ্ড 10:30 পৰা 10:30 মানত যেতিয়া আমি পূজা ঘূৰি আছিলোঁ, তেতিয়া মানে পুলিচবিলাকে ক্ৰাউডটো মানে ডিছপাৰ্চ কৰি আছিল আৰু তেতিয়া আমালোকক ডিছপাৰ্চ কৰোঁতে মই তেখেতক এজনক সুধিছোঁ কথাটো মানে কিয় ডিছপাৰ্চ হৈছে, মানুহটো বহুত আছে, আমাকে কিয় কৈছে বুলি। তাতে মানে সিহঁতৰ মানে মোক ঠেলিছে। ঠেলাৰ পিছত মই আকৌ সুধিছোঁ। এইবাৰ আকৌ সোধাতে মই অলপ জোৰত কৈছোঁ, কাৰণ মোক ঠেলিছে সিহঁতে। তাৰপিছত ঠেলাৰ পিছত সিহঁতে মাৰিলে। মাৰাৰ পিছত পুলিচক আমি কিয় এনেকুৱা দাদাগিৰি দেখাই আছোঁ বুলি সিহঁতৰ গাড়ীত সোমালে। আমাক গাড়ীত সোমোৱাৰ পিছত থানাত লৈ গৈছে, তাতে মানে আৰু এছাল্ট কৰিছে। এনে বডি ইঞ্জুৰি আছে, হাতত, ভৰিত আৰু মাউথত আছে। কিবা ঘটনা হৈছিল নেকি? ঘটনা এনেকুৱা একো হোৱা নাই। ষ্ট্ৰংভাৱে এছাল্ট কৰা হ'ল, কাৰণ মই এটা কুৱেশ্যন সুধিছিলোঁ সিহঁতক, মানে ডিছপাৰ্চ কৰাৰ ৰিজনটো সুধিছোঁ পলাইটলি, একদম ভাল ষ্টেট অফ মাইণ্ডত পলাইটলি সুধিছোঁ। তাৰপিছত সিহঁতে মানে সেইটোতে কিবা সিহঁতৰ হৈ গৈছে। জেগাটো কিবা শান্তিনগৰ সুভাষপল্লী বাজাৰত। এতিয়া সেইটোৱে, আমি এনেকুৱাতো হ'ব নালাগে, এইটোতো ভায়লেশ্যন হৈছে। মানে সিহঁতে ল' এটা ব্ৰেক কৰিছে, সেইটোৱে আৰু এছঅপি মৰ্মিং আছিলে 10টা বাজে। তেতিয়া একজেক্টলি 10টা বাজি মানে হৈছে, হ'লেও পাৰে 10 মিনিট তেনেকুৱা পাৰ হৈছে। তাৰপিছত মানুহ বহুত আছিল, ক্ৰাউডেড আছিল বহুত, পূজাৰ সময় আছিল। আমাৰ গ্ৰুপৰ পৰাতো আমি 5জনমান আছিলোঁ। তাৰপিছত তাত আৰু এনে বেলেগ মানুহ বহুত আছিল না। আমি তাতে ছাইডত আছিলোঁ, আমি এটা দোকানত। এছাল্ট মোক মেজৰভাৱে এছাল্ট কৰিছে। মোৰ লগৰ 2জন আছিল, সিহঁতকো এছাল্ট কৰিছে। থানাত কিমান ঘণ্টা লাগে? থানাত আমি এৰাউণ্ড 3ত ওলাব পাইছোঁ চাগে, ৰাতিপুৱা ইয়াছ। মই যোৱাকালিয়ে মই থানাতে ভাবিছিলোঁ সিহঁতৰ এগেইনষ্টত কিবা দিব লাগে নেকি কেছ, কিন্তু থানাততো নহ'ল তেনেকুৱা। সিহঁতে মানে বহুত মানে কিবা তেনেকুৱা কৰি আছিল, টৰ্চাৰ মানে কৰিব নালাগে বুলি, কৰিলে তোমাৰে বেয়া হ'ব বুলি। এতিয়া ভাবিলোঁ মই হিউমেন ৰাইট কমিশ্যনত, নেশ্যনেল হিউমেন ৰাইট কমিশ্যনত মই লজ কৰিম ৰেজিষ্টাৰ এটা কমপ্লেইন কৰিম। সেইটো মানে এটা বহুত দুৰ্ভাগ্যজনক কথা। যেতিয়া পূজাৰ সময় চবে ঘূৰি ফিৰে, উৎসৱৰ সময় এইটো, যেতিয়া ঘূৰি ফিৰি গৈছোঁ, তেতিয়া মানে আসাম আৰক্ষীয়ে যেইভাৱে আমাৰ যোনটো মানে যুৱকসকলক আছে, যেইভাৱে সিহঁতে অত্যাচাৰ কৰি আছে, যে এজন মানুহক যদি এনেকুৱা লাঠি দি এজন মানুহক যদি তাই একো কৰা নাই, কাৰো লগত মাৰপিট ঝগৰা কৰা নাই, জাষ্ট মানে এটা দোকান ওচৰত থাকি পেলাই চাগে সিহঁতে তামোল খাই আছিল বা পানী কিনি আছিল, এই সময়ত যেতিয়া আসাম আৰক্ষীয়ে মানে যাবলৈ ক'লে, জাগাৰ পৰা ডিছপাৰ্চ হ'বলৈ ক'লে, তাতে বহুতকেইটা মানে মানুহবিলাক আছিলে। তাতে যদি আমাৰ যুৱ মানুহবিলাক যদি এটাও যদি কুৱেশ্যন কৰিব নোৱাৰে অসম পুলিচক, যে ছাৰ মানে কি ৰিজন হ'ল, ইয়াতে কিবা দুৰ্ঘটনা হৈছে নেকি বা হ'ব খুজিছে নেকি, আপোনালোকে খেদাইছে, সেইটো জাষ্ট মানে যদি এবাৰ সোধাতে যদি ইমান অত্যাচাৰ কৰি আছে আমাৰ বড়ো যুৱকেইটাক, সেইটো মানে কি মেছেজ দি আছে আসাম পুলিচ, আসাম গভৰ্ণমেণ্টে। সেই একদিনমান আগত আমি দেখা পাইছোঁ, আমি নিজে ভিজিট কৰি কিনে গৈছোঁ, আমাৰ 2জন বড়ো যুৱকেইটা আছিল, আমাৰ NDFB দাদাসকলক, এই আদাজং ছাৰ আৰু জনক বসুমতাৰী বুলি।
তেহঁতক অকম আৰু কি যে যেনেকৈ সিহঁতে ফেক এনকাউণ্টাৰ কৰিছে সেইবিলাকক লৈ পেলাই আজিলৈকে সিহঁতে যেনেকৈ অত্যাচাৰ কৰি আছে সেইটো আমি ভাবি আছোঁ যে আমাৰ BDCত বা BTRত যোনটো শান্তি পৰিৱেশ আহিব লাগে যোনটো হেমন্ত বিশ্ব শৰ্মা ছাৰ আমাক কৈ গৈছিলে ইলেকশ্যন কেম্পেইন সময়ত হেমন্ত বিশ্ব শৰ্মা ছাৰ কৈছে আৰু BTRত কোনো মানে গণ্ডগোল নহ'ব বুলি অশান্তি নহ'ব বুলি আমাক নিজে স্বয়ং মাননীয় চিফ মিনিষ্টাৰ অফ আছাম হেমন্ত বিশ্ব শৰ্মা ছাৰে কৈছিলে আমাক প্ৰমিছ কৰিছিলে যে সেইটোৱে নেকি ছাৰ আপোনাৰ প্ৰমিছটো যদি ইয়াতে কোনো দুৰ্ঘটনা ঘটা নাই আছাম আৰক্ষীয়ে আমাৰ বড়ো যুৱকসকলক ইমান অত্যাচাৰ কিয় কাৰণে কৰি আছে আমি অসমবাসী নহয় নেকি আমি মানুহ নহয় নেকি তাৰপিছত যোনটো এতিয়ালৈকে আমি দেখা পাইছোঁ আমাৰ কোকৰাঝাৰ অঞ্চলত ফাৰ্ষ্ট দুৰ্গা পূজা ডেটত আমাৰ কোকৰাঝাৰ টাউনত আৰু ডিষ্ট্ৰিক্টত জুৱা চলি আছিল মুৰ্গী খেলা হাঁহৰ খেলা জুৱাৰ আড্ডা চলি আছিল তেহঁতক অসম আৰক্ষীয়ে ফাৰ্ষ্ট দিনা তেহঁতে মানা কৰা নাই সেইবিলাকক মানা নকৰে আপোনালোকে অসম আৰক্ষীয়ে ফেক এনকাউণ্টাৰ হৈছিল তেহাঁতে একো একশ্যন নলয় কিন্তু এই ঘূৰা ফুৰা সময়ত যদি কোনোবা ডেকা ল'ৰাকেইটাই ছাইডত থাকে যদি সিহঁতে সুধিবাও যদি ৰাইটছ নাই সেইটো বহুত দুৰ্ভাগ্যজনক কথা আৰু আমি ভাবোঁ যে স্পেচিয়েলি আমাৰ BTD অঞ্চলত আমি পিচ দেখিবলৈ পোৱা নাই যদি পিচ যদি পৰিৱেশ আহিব লাগে তেতিয়াহ'লে পুলিচ আৰু যোনটো আমাৰ পাব্লিকতে আছে তেহঁতৰ কোলাবৰেশ্যন হ'ব লাগিব কিয় ষ্ট্ৰেইটলি যাই পিনে সিহঁতে লাঠি চাৰ্জ কৰিব যদি একো ভুলেই কৰা নাই এটা দুৰ্ভাগ্যজনক কথা যে তেহঁতক যেতিয়া থানাত লৈ গৈছে আমি শুনি পিনে গৈছোঁ আমি বন্ধু হিচাপে সুধিবলৈ গৈছিলোঁ আমি থানাত তেতিয়া আমাৰ OC ছাৰ আছিলে তেহঁতক যেতিয়া আমি সুধিলোঁ যেনিবা ছাৰ কিহৰ কাৰণে তেহঁতক লৈ আহিছে থানাত তেতিয়া সোধা সময়ত মানে ছাৰে আমাৰ লগত অলপ ডিছকাছ কৰিলে তেতিয়া OC ছাৰ আৰু তাৰপিছত গংগা ফুকন ছাৰ সিহঁতে আমাক কি ক'লে তহঁতে ইমান ইয়াতে দাদাগিৰি দেখাবৰ কাৰণে কিয় আহি আছা তাৰপিছত আমি ক'লোঁ যদি কোনোবা ব্যক্তিক যদি থানাত লৈ আহিছা কোনোবা মানুহটো যাব লাগিব না গাৰ্জেন যদি সিহঁতে আহি পোৱা নাই তেহঁতৰ লগৰীয়া বা দাদা ভাইটো যাব লাগিব ফেমিলি মেম্বাৰ তেতিয়া যোৱা সময়ত এনেকুৱা সিহঁতে আমাৰ লগত ব্যৱহাৰ কৰিলে যে তহঁতে ইয়াতে ইমান দাদাগিৰি দেখাই আছা ন তহঁতক লকাবত সোমাই দিম বুলি মই আৰু এজন মোৰ লগৰীয়া আছে তেহঁতক সিহঁতে কি কৰিলে উল্টা আমাকহে লৈ গ'লে ভিতৰত মোটামুটি ৰাতি 12:30 মানত আৰু আমি শুনি পিনে গৈছিলোঁ তাৰপিছত সিহঁতে আমাক লকাবত সোমাব চেষ্টা কৰিলে তাৰপিছত সিহঁতে আৰু এনেকৈ আমাক দম দিলে আৰু অসম আৰক্ষীয়ে তহঁতে ইমান যোনটো কৰি আছা তহঁতক যদি ইচ্ছা হয় আমালোকে লকাবত সোমাই পিনে তহঁতক মাৰিব পাৰে পিটিব পাৰে আৰু তেহঁতে কি ক'লে ফিউচাৰত তহঁতৰ কি হ'ব ভাবি লোৱা তহঁতে ইয়াতে আহি পিনে আমি লৈ আহিছোঁ তেহঁতক IND কি কৰিব লাগে আমি কৰিম সিহঁতে কৈছে আৰু তাৰপিছত আমিও ক'লোঁ যেনিবা IND কৰক আপুনি এটলিষ্ট আমি গাৰ্জেনক জনাই দিম কি হৈছে বুলি তেতিয়া যেই ভাবি সিহঁতে আমাক দম দিছে অসম আৰক্ষীয়ে যে তহঁতক লকাবত সোমাম বুলি আৰু লৈও গৈছিলে তেহঁতে তাৰপিছত সিহঁতে নিজে কি ভাবিলে আমাক ক'লে দে ভাইটি তহঁতে যোৱা সিহঁতক এৰি যোৱা বুলি তাৰপিছত আমি মাতিলোঁ সিহঁতৰ মা দেউতাক মাতিলোঁ তাৰপিছত বহুত দেৰিকৈ কথা পাতিছে তাৰপিছত ৰাতি এৰাউণ্ড 3:30 বজামানত এৰি দিছে আৰু তাৰপিছত এৰিছে যদিও যি ভাবে সিহঁতক মাৰিছে এটা গৰুৰ নিচিনা যোনটো মাৰিছে সেইটো আমি ভাবোঁ এইটো বহুত দুৰ্ভাগ্যজনক কথা আৰু আমাৰ বড়ো জাতিৰ কাৰণে এটা সেইটো ইংগিত বুলি ভাবি লৈছোঁ যে ফিউচাৰত আৰু কি হ'বলৈ গৈ আছে আমাৰ বড়ো যোনটো যুৱ আছে তেহঁতৰ ওপৰত কেনেকৈ সিহঁতে বিহেভ কৰে কেনেকৈ সিহঁতে আমাক অত্যাচাৰ কৰি আছে এইটো বহুত বেয়াকৈ এটা মেছেজ দি আছে আৰু তাৰ বিষয়ে মই এটা মেছেজ দিব খুজিছোঁ আমাৰ ৰাইজসকলক যে আপোনালোকেও যাতে সেইবিলাকৰ যোনটো পুলিচৰ অত্যাচাৰ সেইবিলাকৰ যদি স্বীকাৰ কৰে আপোনালোকেও চুপ নাথাকিবা আপোনালোকেও ভইচ ৰেজ কৰা আমাৰ ৰাইটছ আছে সুধিবৰ কাৰণে কিয়ৰ কাৰণে আপোনালোকে মাৰিছে কিয়ৰ কাৰণে আপোনালোকে উঠাইছে তো সেইটোৱে আমি চিনচিয়াৰ হৈ পিনে থাকিব লাগিব আমাৰ স্পেচিয়েলি বড়ো জাতিৰ যোনটো যুৱকেইটা আছে তেহঁতে চিনচিয়াৰ হৈ পিনে থাকিব লাগিব প্ৰমোদ বড়ো ছাৰ এতিয়া মই ক'ব বিচাৰোঁ ছাৰক ৰিকুৱেষ্ট কৰিব বিচাৰিছোঁ যে আপুনি কৈছে যে শান্তি পৰিৱেশ BDCত আহি গ'ল কোনো এক্সট্ৰিমিষ্ট নাই আৰু আমাৰ BDCত বড়োৰ আৰু NDFB নাই ULB নাই NLFB নাই বুলি এতিয়া কোনেও নাই কিন্তু আমি ভাবোঁ এতিয়া যোনটো পৰিৱেশ লৈ আহি আছে অশান্তি নকৰাটো মই ক'ব নিবিচাৰোঁ তেহঁতে ড্ৰিংক কৰিছে কৰা নাই তাৰ বিষয়ে মই একো ক'ব বিচৰা নাই কিন্তু যিহেতু সিহঁতে গাড়ীও চলোৱা নাই সিহঁতে জাষ্ট দোকান ওচৰত বোলে সিহঁতে ষ্টেণ্ড হৈ পিনে আছিলে তেতিয়াও যদি ইমান মাৰ খায় তেনেহ'লে আমি অসমবাসী নহয় বুলি আমি ভাবি ল'ব লাগিব এতিয়া কোনোবা ট্ৰিপল কেৰি উঠি গৈছিলে সিহঁতৰ SOP টাইমত পাৰ হৈ গ'ল দুৰ্গা পূজা পেণ্ডেল চলি আছে তেহঁতে মানা কৰা নাই
এই যোন মানুহে ছাইডত আছে অকল পানী কিনি কেনে খাই আছে তেওঁলোকক যদি এবাৰ কুৱেশ্যন কৰাতে যদি ইমান অত্যাচাৰ কৰে সেইটো ফিউচাৰত কি হ'বলৈ গৈ আছে আমাৰ ব্ৰিটিছবাসীৰ নিউজ ডেস্ক ইনসাইড এনি বড়ো